welcome to my YouTube channel Priyanka and Mom. আজি আমি যোৰহাটলৈ গৈছো মামাহঁতৰ ঘৰলৈ। ভাবচোন চাওঁ। আমি সব আহিছো আইতাহঁতৰ ঘৰলৈ। আপোনালোকক আমি আজি গছ এজোপা দেখাম। এই জোপা চাওক, ৰাতি বৰ ধুনীয়া গোন্ধায়। ইয়াৰ নামটো হাচনাহানা। মই আগফালে আছো আৰু মামা আৰু মহাই ওপৰত লিচু পাৰিছে। আহকচোন চাওঁ। এইডাল জখলাই দি উঠি সেয়া পিনে পাৰিছে। এয়া আমাৰ লিচু পাৰি হৈ গ'ল। লিচুখিনি আমি কিহত থৈছে আপোনালোকে দেখিছেনে বাৰু? এইটো এটা পুৰণি কাঠৰ চৰিয়া। এইটো দেখিবলৈ এনেকুৱা। লিচু খাই লিচু গুটিৰ লগত এনেকৈ কোনে কোনে খেলে বাৰু? আজি দুপৰীয়া সাজত আছে মাছ ফ্ৰাই, মাংস ফ্ৰাই আৰু মাংসৰ জোল। আইতাহঁতৰ ঘৰত কুকুৰা ঢেৰ আছে। আইতাহঁতে কুকুৰাৰ কণীবোৰ ক'ত থৈ চাওকচোন। হেল্ল', মই অকণমান পথাৰলৈ আহিছিলোঁ। আহকচোন পথাৰখন চাওঁ। দুদিনৰ পিছত কঠীয়া পাৰিবলৈ পথাৰ ৰেডি। এইটো আমাৰ আজি সাজৰ কাৰণে। কোনে কোনে খায় বাৰু? আশা কৰোঁ আমাৰ যোৰহাটৰ ব্লগটো চাই ভাল পালে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।